নৱগঠিত সশস্ত্ৰ সংগঠন KATSAME আৰু আৰক্ষীৰ মাজত পচন্দ গুলীয়াগুলী আৰক্ষীৰ গুলীত আহত বিদ্ৰোহী নেতা DP ক্ৰঞ্জাং ওৰফে দানিয়েল তেৰণ কাৰ্বি আংলঙত গুণগত শিক্ষা প্ৰসাৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ ডিফুৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত আকস্মিক পৰিদৰ্শন সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবে নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰান্তৰ বাতৰিলৈ কাৰ্বি আংলঙত KALA আৰু আৰক্ষীৰ মাজত পচন্দ গুলীয়াগুলী কাণ্ড সংঘটিত হয় নতুনকৈ গঠন হোৱা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰে হোৱা পচন্দ গুলীয়াগুলীত আহত হয় সংগঠনটোৰ নেতা DP ক্ৰঞ্জাং ওৰফে দানিয়েল তেৰণ এক বিশ্বস্ত সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি মঙ্গলবাৰে হাওৰাঘাট থানা বকলীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিলা উপ আৰক্ষীৰ সৈতে আৰক্ষী বাহিনী মঙ্গলবাৰে পুৱা প্ৰায় ৩-৪ বজাত মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত লাংবকু এলেকাত অভিযান চলায় অভিযানত আৰক্ষী আৰু সশস্ত্ৰ বিদ্ৰোহী বাহিনীৰ মাজত পচন্দ গুলীয়াগুলী চলে আৰক্ষীৰ গুলীত বিদ্ৰোহী নেতা DP ক্ৰঞ্জাং ওৰফে দানিয়েল তেৰণ আহত হয় আহত বিদ্ৰোহী নেতাগৰাকীক সম্প্ৰতি ডিফু মেডিকেল কলেজত চিকিৎসাধীন কৰিছে আনহাতে এই ঘটনাৰ পিছতে আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হৈছে বিদ্ৰোহী সংগঠনটোৰ সচিব চিকটাং টুংজাং বিদ্ৰোহ সচিব আৰক টুংজাং ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে .22 পিষ্টলকে ধৰি ধন দাবী পত্ৰ চিল মোহৰ আদি আপত্তিজনক তথ্য উদ্ধাৰ কৰে কলিয়া থানাতে অকমান পাব্লিক আৰু কিছুমান মানুহৰ পৰা অলপ কমপ্লেইন পাই আছিলোঁ যে সিহঁতক মানে ফোন কৰি অলপ এটা নতুন কাৰ্বি সংগঠন KULA কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মিৰ নামত এক্সটৰ্শ্যন ডিমাণ্ডছ অলপ দি আছে তো তেনেকৈ আমি এটা দুটা ফোন নম্বৰ পালোঁ বিচাৰি তো সেই ফোন নম্বৰকেইটা আমি অলপ চাইবাৰ চেলত আমাৰ টেকনিকেল এনালাইচিছ কৰা হ'ল সেইকেইটা ফোন নম্বৰ পৰা আমি আৰু 6-7টা আকৌ ছাছপেক্টেড নম্বৰ উলিয়াব পাৰিলোঁ সেই ছাছপেক্টেড নম্বৰকেইটা আকৌ অকণমান এনালাইজ কৰাৰ পিছত এজন মানুহ আমাৰ লোকেট কৰা হৈছিলে যি সেই 6-7টাৰ ভিতৰত 2টা নম্বৰ তেওঁ ইউজ কৰি আছিলে তেওঁৰ নামটো হৈছিলে থেংটম হানছে তেওঁ ছাৰ হানছে গাঁও ডিফু থানাৰ আণ্ডাৰত তেওঁ ৰেচিডেঞ্চ আছিলে তাৰপিছত তেনেকৈ আমাৰ তেওঁক গৈ পেলাই পিক আপ কৰা হ'ল থানাত আনি অকণমান সোধপোছ কৰা হ'ল সোধপোছ কৰোঁতে আৰু তেওঁ মোবাইল দুটা আমি পাইছিলোঁ সেই মোবাইল দুটাত যিকেইটা আমি ছাছপেক্টেড নম্বৰ আছিলে তাৰ আকৌ কেইটামান নম্বৰ তেওঁ তাত ছেভ আছিলে আৰু তাৰে এটা মোবাইলত অকণমান অডিঅ' ৰেকৰ্ডিং কিছুমান আছিলে অলপ ছাছপেক্টেড আৰু কথা পতা যে এইটো ৰিলেটেড অকণমান যিহেতু ছাছপেকশ্যন আমাৰ বেছি বাঢ়ি গ'ল তাৰপিছত তাক অলপ সোধপোছ কৰোঁতে ইণ্টাৰগেট কৰোঁতে আৰু এইখিনি ক্ৰছ এক্সামিনেশ্যন কৰোঁতে সি বস্তুটো কনফেছ কৰা হৈছিলে যে এনেকৈ কাৰ্বি সংগঠন সিহঁতি কেইজনমানে মিলি পেলাই এটা খুলিছিলে আৰু এক্সটৰ্শ্যন ডিমাণ্ড ফোন আৰু সিহঁতি এক্সটৰ্শ্যন লেটাৰ ডিষ্ট্ৰিবিউট কৰিছিলে কিছুমান মানুহক তাৰপিছত আমি তেওঁ মোবাইলত ছাছপেক্টেড নম্বৰ দুটামান আৰু ছেভ কৰা আছে যাৰ থ্ৰুদি আমি তেওঁ তাৰপিছত ক'লে তেওঁ মানে সেই সংগঠনটোৰ তেওঁ এনেই নাম হ'ল থেংটম হানছে কিন্তু সংগঠনত তেওঁৰ নামটো আছিলে আৰাক ইজাং বুলি আৰু তেওঁ নতুন সংগঠনটোত ফাইনেন্স ছেক্ৰেটাৰী হয় তাৰপিছত তেওঁ আৰু এজনৰ নাম মানে তেওঁৰ পৰা উলিয়াব পাৰিলোঁ তেওঁ ফোনৰ ডিটেইলছখিনি অলপ এনালাইচিছ কৰি নেক্সট আমি শ্ৰী প্ৰণৱ টিমুং বকলীয়া থানাৰ আণ্ডাৰত তেওঁক আমি মানে সোধপোছ কৰাৰ কাৰণে মাতি পঠিওৱা হৈছিলে তাৰপিছত তেওঁ যেতিয়া আহিলে তেওঁৰো সেই অকণমান মোবাইল ফোনটো চাওঁতে আৰু অকণমান ক্ৰছ এক্সামিনেশ্যন কৰোঁতে আৰু সেই অডিঅ' ৰেকৰ্ডিংবিলাকৰ ভইচবিলাক অলপ মিলাই চাওঁতে গম পোৱা গ'ল যে তেওঁৰো অকণমান ইনভলভমেণ্টটো আছে তাৰপিছত কনফেছ কৰিলে তেওঁ যোনটো সংগঠনৰ নাম হয় তেওঁ সেইটো চিডাং টুংজাং বুলি আৰু তেওঁ হ'ল জেনেৰেল ছেক্ৰেটাৰী এই নতুন অৰ্গেনাইজেশ্যনটোৰ জেনেৰেল ছেক্ৰেটাৰী হয় তাৰপিছত এই দুজনক তাৰপিছত আমাৰ ইতিমধ্যে আমাৰ বকলীয়া থানাত কেছ এটাও ৰেজিষ্টাৰ হ'ল UAPA এক্টৰ আণ্ডাৰত কেছটো ৰেজিষ্টাৰ হৈছে তাৰপিছত আমি এই দুজন
তাৰপিছত আমি অলপ আকৌ অকণমান আমাৰ ৰেকৰ্ডবিলাক চাওঁতে আমি গম পালোঁ যে ডেনিয়েল টেৰনৰ অলৰেডি 2016ত আৰ্মছ কেছত সি জেল গৈছে মাঞ্জা থানা আণ্ডাৰত আৰু সি বৰপথাৰতো তাৰ এগেইনষ্টে কেছ আছে সি বহুত দিন জেল হেৰি কৰা হয় আৰু তাৰপৰা সেইবিলাক কেছতো বহুত আৰ্মছ এমুনেশ্যন তাৰ পৰা ৰিকভাৰ কৰা আছিলে তো সি এটা হেবিচুৱেল অফেণ্ডাৰ বুলি আমি গম পালোঁ ইতিমধ্যে তাৰ এড্ৰেছ তাৰ ফটো এইখিনি আমি গোটাব পাৰিলোঁ যিহেতু অলৰেডি ৰেকৰ্ডত আছে তাৰপিছত আমি যোৱাকালি মানে এইবিলাক চ'ৰ্চ অলপ লগোৱা হ'ল আৰু টেকনিকেল এনালিচিছ পিছত যোৱাকালি ৰাতি এটা ইনফৰমেশ্যন পাইছোঁ যে সেইটো এৰিয়া মাঞ্জা এৰিয়াতে হয়তো সি মেম্বাৰ্ছখিনি লৈ পেলাই দুই এজন লৈ পেলাই অলপ মুভমেণ্ট হ'ব পাৰে তেনেকৈ মানুহে অকণমান দেখিছে আৰু হেৰি কৰিছে তো আমি তেনেকৈ ৰাতি আৰু মই আছিলোঁ OC হাওৰাঘাট OC মাঞ্জা OC বকলি আৰু আমাৰ ষ্টাফৰ সৈতে আমি সেই অপাৰেশ্যন চাৰ্চ অপাৰেশ্যন এটা লঞ্চ কৰা হৈছিলে যোৱা ৰাতি গোটেই জেগাটো আমি বহুত দেৰি কভাৰ কৰা হৈছিলে তাৰপিছত মাল্টিপল পইণ্টছত আমি এম্বিউছ লিড কৰা হৈছিলে তাৰপিছত 3:30 4:00 এনেকুৱামান বজাত আৰু অকণমান ছাছপেক্টেড মুভমেণ্ট কিছুমান দেখা গ'ল অকণমান দূৰৰ পৰা তাকে আমি প্ৰথমতে অকণমান সিহঁতক এলাৰ্ট কৰি মানে ৰখিবলৈ বা আইডেণ্টিফাই কোন হয় কি হয় এইখিনি সুধোতে যিহেতু ৰাতি 3:30 4:00 বজাত নৰ্মেলিটো কোনো মানুহে তেনেকৈ ঘূৰি নাথাকে এইটো জেগাত তো সিহঁতি মানে ফায়াৰিং অকণমান ষ্টাৰ্ট কৰিলে আমি নিজৰ ছেল্ফ ডিফেন্সত আমিও কাউণ্টাৰ ফায়াৰিং কণ্ট্ৰল উইথ মানে ফায়াৰিং কৰা হৈছিলে আৰু 2-4জন লগত আছিলে কিন্তু ধৰা অকল ইয়ে পৰিছে তাৰপিছত তাৰ সেইটো সময়তে আৰু যেতিয়া তাক আমি দেখিলোঁ তাৰ পজেশ্যনৰ পৰা আমি .22 পিষ্টল এটা পালোঁ লাইফ এমিউনেশ্যনছ তাৰপিছত AK মেগজিন এটা পালোঁ এমিউনেশ্যনছ আৰু আমাৰ যিটো আমাৰ মেইন টাৰ্গেট নাম্বাৰ আছিলে যিটোৱে এক্সটৰ্শ্যন কলবিলাক দি আছিলে সেই ফোনটো IMEI আৰু সেই চিমখন আমি তাৰ পজেশ্যনৰ পৰা ৰিকভাৰ হৈছিলে ফায়াৰিংটো লাংভুকু এৰিয়াতে হয় স্পেচিফিকেলি অলপ জংঘল এৰিয়া ইমান হেৰিও নাছিলে এইটো মাঞ্জা থানা আণ্ডাৰ লাংভুকু জেনেৰেল এৰিয়া বুলিয়ে হয় আৰু যিহেতু এটা সংগঠন এইটো অকণমান থকা আছে বুলি অকণমান ছাছপেক্টেড হয় আৰু 2-4জনমান আছে কিন্তু আমাৰ সেই অপাৰেশ্যনবিলাক চলি থাকিব যেতিয়ালৈকে আমি একেবাৰে হেৰি নিউট্ৰেলাইজ কৰিব বা একেবাৰে মানে হেৰি কৰিব নোৱাৰোঁ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত গুণগত শিক্ষা গঢ়াৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ পৰিষদৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিৰ ডিফু চহৰত থকা LP স্কুল হাইস্কুল কলেজ আদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শৈক্ষিক পৰিৱেশৰ ভুল হ'বলৈ দিয়ে কাৰ্যবাহী সদস্যগৰাকীৰ আকস্মিক পৰিদৰ্শন যোৱা 1 আগষ্টত মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা সজাগতা সভাত স্বয়ং মুখ্য কাৰ্যবাহী সদস্যই জিলাখনত গুণগত শিক্ষা গঢ়াৰ ক্ষেত্ৰত কিছুমান কঠোৰ পদক্ষেপ গ্ৰহণৰ ঘোষণাৰ প্ৰতিফলন এয়া শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে মঙলবাৰে DAV LP স্কুল তথা হায়াৰ ছেকেণ্ডেৰী স্কুল ৰংদিহাং LP স্কুল ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি কেইবাখন বিদ্যালয় শৈক্ষিক ব্যৱস্থাৰ পৰিদৰ্শন কৰে স্কুলসমূহ পৰিদৰ্শন কৰি উঠি সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন স্কুলতো পৰিদৰ্শন কৰি শৈক্ষিক ব্যৱস্থা নিজে চাব আৰু অনাগত 3 বছৰৰ ভিতৰত কাৰ্বি আংলং জিলাৰ শৈক্ষিক মানদণ্ডৰ আশাব্যঞ্জক উন্নয়ন সাধন কৰাৰ প্ৰয়াস কৰিব Quality Education Mission GFA Anisi Tukaching Hon Dr. Liram Rohang CM Alangi Penaso Awareness Program Untuk Pondepen on sudden visit Abang Lumbazon Block along Chengpon lo School DAV LP School Pencheng lo Secondary Doana program Madaksami Teknikam Rongihan LP School Penha High School and Gal High School Non-Golf Boys High School Higher Secondary Ansamina Tum Dak headquarter lo masih do Pinangana dim lo Kisu Si Hek Pon long lo Tota Hiklem pon Hek Pamiji Kivang ziar ni abang so 3 years plan lo Jati je reform mission of
itong CM sir Juzumi kahonten kami ng kami je education na ba bachelor kontek ye tempo pa so ikrepo na dai to ni pa dai ni nuwe ki ule team ka do ko bi na chilandun kasi ini yang isa ni itong division officers to to ako adi malong dang kono na pun kono na nadim long bag kizu na lang a problem pension no pido dance dex kavi ka do ning do belam from dance so me tekno nang kibang ziang nang bong sa me itong tempon po tempon nang zia kam do ola na pen me nga bangke itong metric result ba kuson ben si itong kapamisen tegima foundation level na bang itong body bongbong non primary level along LP school at no pa main ke teachers parents na pen student atung parents meet dumawe ma kaching wai kasobang dumawe ma SMDC atung quarterly meeting dumawe ma kaching wai pon dumawe ma lahay ka do ko lang pon na pen attendance teachers attendance register ni check na pen atuma kuni SMDC registered resolutions na mini check no lahat ka do ko lang apen pinang ang tek pon long Mongkoling report Kat News পশ্চিম কাৰ্বি আংলঙৰ ওগুৰি বেলতলাস্থিত অসম গ্ৰামীণ বিকাশ শাখা মৰিগাঁও জিলাৰ নিৰিলৈ স্থানান্তৰ কৰাক লৈ উঠিছে ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ পশ্চিম কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী থকা অসম গ্ৰামীণ বিকাশ বেলতলা শাখাৰ বেংকটো বন্ধ কৰি সীমান্তৱৰ্তী নাতি দূৰৈত থকা নলীৰ মৰিগাঁও অসম গ্ৰামীণ বিকাশ বেংকৰ সৈতে সামিল কৰি বেলতলাৰ পৰা স্থানান্তৰ কৰি দিল্লীৰ মৰিগাঁও অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত একত্ৰীকৰণ কৰাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বেলতলাবাসীয়ে ইয়াৰে সোমবাৰে অঞ্চলবাসীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বেংক স্থানান্তৰ বিৰোধিতাত শ পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুনৰ বন্ধ হৈ পৰা বেলতলা অসম গ্ৰামীণ বেংক পুনৰ জীৱিত কৰাৰ বাবে বন্ধ হৈ পৰা বেলতলা অসম গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ইমান দূৰত নিব আমি ক'ত যাব পাৰিম আৰু এনেকা বুঢ়ী মানুহ কঁকাল নোৱাৰে ভাত নোৱাৰে ভৰি নোৱাৰে চকুতে আপোনালোকে কি বিচাৰি আছে এতিয়া আমি আৰু বিচাৰিছোঁ ইয়াত আমাৰ বেংকটো আমাক থাকিবই লাগিব আমাৰ বেংকটো আমাৰ ইয়াতে থাকিব লাগিব নিলেতো আৰুৱে ভাল পাম আমি বৃহত্তৰ ওগুৰি অঞ্চলৰ আমাৰ এইটো বেলতলা শাখাটো যিহেতু আমি শুনা পাইছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ বেংকৰ লগত কিবা লগোৱাৰ কথা বুলি শুনা পাইছোঁ সেইটো শুনা পাই আমাৰ বহুতে মনৰ কষ্ট পাইছোঁ আমাৰ বিশেষকৈ আমাৰ মহিলাসকলৰ ভিতৰত মানে গোটৰ মানে বেছি কষ্ট পাইছোঁ আৰু তাতে চৰকাৰৰ যিবিলাক সাহায্য আমালোকে দিছে সেইবোৰ সাহায্য ল'বৰ কাৰণে বিশেষকৈ অৰুণোদয় আঁচনি আৰু বৃদ্ধ পেঞ্চন সকলৰ ওলাবৰ কাৰণে মানে বহুত অসুবিধা হয় এতিয়া তাত যোগ কৰি দিলে বহুত অসুবিধা হ'ব সেইটোৰ কাৰণে আমি বহুত কষ্ট পাইছোঁ আমাৰ কাৰণেতো বহুতে অসুবিধা হ'ব গোটৰ মহিলাখিনি আমি চবেইতো তালৈকেতো যাব নোৱাৰিম এইটো বাবে বেলতলাৰ বেংক শাখাটো আমাক বেলতলাৰ শাখাতে লাগে এইটো আমি দাবী কৰিছোঁ আমাৰ এই বেংকটো যোৱা এপ্ৰক্সিমেটলি কৈছোঁ 20-25 বছৰ পুৰণা হ'ব এই আমাৰ কাৰ্বি লাংপি দেহাংগী ৰুৰেল বেংক বুলি পেলাই এই বেংকটোকে অলপ দিনৰ আগতে আকৌ আসাম গ্ৰামীণ বিকাশ বেংকৰ লগত এটেচ কৰি দিয়া হ'ল মানে পৰিৱৰ্তন কৰি দিয়া হ'ল কনভাৰ্ট কৰি দিয়াৰ পাছত আমাৰ যাতায়াতৰ 4-5 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰত আছিলে কিন্তু এতিয়া আমি বিশেষ সূত্ৰৰ পৰা গম পালোঁ যে এই বেংকটোক আকৌ কোনোবা এটা প্ৰাইভেট বেংকৰ লগত এটাচ কৰি পেলাই মৰিগাঁও জিলালৈ স্থানান্তৰ কৰি নিয়া হ'ব এতিয়া এনে এটা প্ৰেক্ষাপটত তাৰমানে হয় কি আমাৰ স্থানীয় মানুহখিনি যিসকল ইয়াতে হাজাৰ আমাৰ কাষ্টমাৰ আছে এই বেংকৰ এইখিনি মানুহক এতিয়া চৰকাৰে যিখিনি আঁচনি যোগান ধৰিছে অৰুণোদয় হওক বা বৃদ্ধ পেঞ্চনেই হওক তেনেধৰণৰ আঁচনিসমূহৰ মিনিমাম কিবা এটা তেওঁলোকে পাই থাকে যিটো তেওঁলোকে উইড্ৰ কৰে ওচৰতে গৈ পেলাই নিজৰ বেংকটোত পায়
এতিয়া বেংকটো যেতিয়া মৰিগাঁও জিলালৈ স্থানান্তৰ কৰি নিব তেওঁলোকে সেই সামান্য পৰিমাণৰ ধনকেইটাকে মানে উইড্ৰ কৰিবৰ কাৰণে আকৌ এখন জিলাৰ পৰা এখন জিলালৈ যাব লাগিব ধন পাব মাহৰ মূৰত হয়তো টকা 1000 কিন্তু গাড়ী ভাড়া ভৰিব লাগিব 2000 টকা গতিকে তেনেধৰণৰ বহু ধৰণৰ খামখিয়ালিয়ে তাৰমানে দেখা দিছে যাৰ কাৰণে তাৰমানে সমূহ ৰাইজে দাবী উত্থাপন কৰিছে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে দাবী উত্থাপন কৰিছে যে আমাৰ বেলতলা শাখা আছিলে এই বেংকটো লাংপি বেংকটো আৰু এই শাখাটো ইয়াতে থাকিব লাগিব ইয়াৰ পৰা কোনো কাৰণত স্থানান্তৰ কৰিব নোৱাৰিব এইটো আমাৰ ৰাইজৰ একে বিপুল দাবী বঠাটলাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ সমস্যা সমাধানে এক বিৰতি Come one, come all to the late Erdang Tokbi Memorial Football Tournament organized by Puchim Football Club. Winner would be awarded an amount of Rs 20,000 with trophy. Joining date 1st August 2022. Venue Lokso Tokbi Playground Wutungaji Karbi Anglong. For more information, you can contact the below given number. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয় বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলং জিলা কাৰাগাৰত হাহাকাৰ অৱস্থা 3 কয়দী জিলা কাৰাগাৰ আবেষ্টনী ভাগি পলায়ন কৰিবলৈ সক্ষম হৈছে পলায়ন কৰা ধৃত কেইজনৰ নাম ক্ৰমে আইনুল আলী এৰিছ আলী আসমেল আলী বিভিন্ন গোচৰ ডিফু জিলা কাৰাগাৰত কাৰাবাস খাটি আছিল উক্ত 3 কয়দী আৰক্ষী পহৰা সুৰঙা উলিয়াই কাৰাবাসৰ পৰা পলাই পতং দিবলৈ সক্ষম হোৱা অপৰাধী আইনুল আলী ইটিছ আলী আসমেৰ আলীক আৰক্ষী বাহিনীয়ে বিচাৰি চলাত কৰা আছে যদিও এই খবৰ চকুটোৱালৈকে অপৰাধী কেইজনৰ অনুসন্ধান উলিয়াব পৰা নাই বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ বুধবাৰে কাৰ্বি আংলং জিলা ফুলনি হাঁহ প্ৰজনন পাম্প আৰু প্ৰদৰ্শন গোটৰ পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টি অফিং মাছলাই পৰিষদত বিভাগটোৰ দায়িত্বভাৰ গ্ৰহণৰ পিছতে এইদৰে পাম্পখনৰ সন্দৰ্ভত সবিশেষ ভূ ল'বলৈ উপস্থিত হয় কেন্দ্ৰটোৰ প্ৰবন্ধক ডক্টৰ ব্ৰহ্মানন্দ বৰা তথা কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ উপস্থিতিত পাম্পখনৰ সকলো বিলাক প্ৰদৰ্শন কৰি পাম্পখনৰ পৰিস্থিতিৰ বুজ লয় লগতে কেইবাগৰাকীও প্ৰশিক্ষণপ্ৰাপ্ত মহিলাক উন্নত জাতৰ হাঁহ প্ৰদান কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে নমস্কাৰ মোৰ নাম অঞ্জলি সিংনাৰপি মই ৰংকাংঠিৰ গাঁৱৰ পৰা আহিছোঁ মই ফাৰ্মাৰ হিচাপৰ মই আগত হাঁহৰ ট্ৰেইনিং লোৱা হৈছিলে তাৰপাছত এতিয়া মোৰ ঘৰত মোৰ ফাৰ্ম আছিলে গাহৰি আছে ছাগলী আছে মুৰ্গী আছে আৰু এবাৰ হাঁহ পুহিম বুলি মই আগত ট্ৰেইনিং লোৱা হৈছে সেইকাৰণে মই এতিয়া হাঁহ ইয়াত মই আহিছোঁ ফাৰ্মত ট্ৰেইনিং লোৱা হৈছে বুলি মই ছাৰ লগত আমি ল'বলৈ আহিছোঁ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰেমটেম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ